অসম চৰকাৰৰ শিক্ষা বিভাগে জিলা উপায়ুক্তসমূহলৈকে আজি এটা নিৰ্দেশ জাৰি কৰিছে যে যিখন জিলাতে 100টা পজিটিভ কেছ আছে সেইখন জিলাতে এলিমেণ্টাৰী স্কুলসমূহ বন্ধ হৈ যাব অৰ্থাৎ ক্লাছ 5লৈকে শ্ৰেণী নহ'ব য'ত যোন জিলাত 100টাতকৈ ওপৰত পজিটিভ কেছ আছে সেই দৃষ্টিকোণৰ পৰা কামৰূপ মেট্ৰত আছে 1860টা ডিব্ৰুগড়ত 323টা কামৰূপ ৰুৰেলত 285টা নগাঁৱত 144টা যোৰহাটত 133টা তিনিচুকীয়াত 131টা কাছাৰত 120টা আৰু শোণিতপুৰত 119টা আন জিলাসমূহত আজিৰ দিনতো এক্টিভ কেছ 100তকৈ তলত আছে আমাৰ শিক্ষা বিভাগে গোটেই দায়িত্বটো জিলা উপায়ুক্তক দিছে জিলা উপায়ুক্তসকলে যেতিয়াই দেখিব যে মোৰ জিলাত প্ৰতিদিনে 100তকৈ বেছি এক্টিভ কেছ হ'ব আৰম্ভ কৰিছে তেওঁলোকে সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব চৰকাৰে বেলেগ আৰু নিৰ্দেশ নিদিয়ে authority has been given to the deputy commissioner as and when they found that they have more than 100 active cases total per day active to 100 বহুত ডিস্ট্ৰিক্টত নহব total তাৰমানে এভাৰেজ 10টা কেছ যদি হৈছে 10 দিনৰ আমি ধৰো যদি কোনোবা ডিস্ট্ৰিক্টত total 10 দিনত 100টা কেছ হৈছে হস্পিটালত 100টা আছে বা এক্টিভ কেছ 100টা আছে তেতিয়াহ'লে তেওঁলোকে এলপি স্কুলখিনি বন্ধ কৰি দিব ডিস্ট্ৰিক্ট কেইখন আকৌ এবাৰ কৈছোঁ এইটো কিন্তু আজি ৰাতি আকৌ পৰিৱেশটো বদলি যাব পাৰে কামৰূপ মেট্ৰ' ডিব্ৰুগড় কামৰূপ ৰুৰেল নগাঁও যোৰহাট তিনিচুকীয়া কাছাৰ শোণিতপুৰ আছে 119টা এইটো কিন্তু এদিনৰ পজিটিভ নহয় লাষ্ট 7 এপ্ৰিলৰ পৰা 16 তাৰিখলৈকে 10 দিনৰ পজিটিভ গতিকে যদি 10 দিনত 100টা কেছ আছে বা ততোধিক আছে তেতিয়াহ'লে তেওঁলোকে বন্ধ কৰি দিব এতিয়া ধৰক আমাৰ সাউথ সালমাৰা মাজুলী 3টা কেছ আছে গতিকে তাত 10 দিনত 3টা গতিকে তাত স্কুল বন্ধ কৰাৰ কোনো মিনিং নাই গতিকে প্ৰাথমিক বিদ্যালয় সেই ডিস্ট্ৰিক্টবিলাকত বন্ধ হ'ব য'ত 100টাতকৈ এক্টিভ কেছ বেছি হৈছে আৰু অহা কালিৰ পৰা এইটো প্ৰযোজ্য হ'ব জিলা উপায়ুক্তসকলে আমাক আৰু সুধি থাকিব নালাগে য'তেই তেওঁলোকে লোকেলি দেখিব যে 100তকৈ কেছ বেছি হৈছে এলপি স্কুল আপ টু ক্লাছ 5 তেওঁলোকে বন্ধ কৰি দিব